হেল্ল' গাইজ ৱেলনেছ উইথ সুনিতাৰ আন এটি ভ্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই যাম এতিয়া শিৱসাগৰ ERC হস্পিটেল আই হস্পিটেললৈ তাত আচলতে মই চকু দেখাইছিলোঁ 23 নৱেম্বৰত আৰু আজি মোৰ ইয়াৰ মানে চশমাযোৰ দিব বুলি কৈছে অৰ্ডাৰ দিয়া আছিলে হৈ গ'ল তো সেইযোৰ কালেক্ট কৰি পেলাই আৰু হস্পিটেলখন অলপ যদি পাৰোঁ অলপ দেখাম আৰু আমাৰ টিকলিয়ে বিশাললৈ যাওঁ বুলি উৎপাত কৰি আছে যদি বিশাল যাওঁ তেতিয়া তাততো অকণমান ভিডিঅ' কৰিম আৰু আপোনালোকক দেখাম আৰু আজিৰ দিনটো মই কেনেকৈ পাৰ কৰিছোঁ তাকো আপোনালোকক দেখাম চ' ভিডিঅ'টি চাই কেনে পালে নিশ্চয় জনাব আৰু আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পাব চ' মই মাহী আৰু টিকলি এনেদৰে ওলাই গৈছোঁ ৰিক্সা পোৱা নাই ৰিক্সাৰ কাৰণে মানে তিনিআলিলৈ ওলাই গৈছোঁ ইয়াত টিকলি আৰু মাহী সিহঁতি আগত গৈ আছে মই পিছত ভিডিঅ' কৰি গৈ আছোঁ এইখনেই হৈছে ERC আই হস্পিটেল বহুত ভাল পাইছোঁ আচলতে মই ইয়াৰ পৰা ফাৰ্ষ্ট টাইমে দেখাব আহিছোঁ বাট মই ভাল পাইছোঁ ইয়াত গ্লাছযোৰো লৈ মেলি মই এটলিষ্ট এতিয়া ক'ব পাৰিছোঁ যে ৰেকৰ্ডিঙৰ টাইমত ক'ব পাৰিছোঁ যে মই ভাল পাইছোঁ চ' আপোনালোকেও দেখাব যাব পাৰে শিৱসাগৰত যিসকল আছে আৰু ইয়াৰ ভিতৰ চোৱা মই সোমাই গ'লোঁ আৰু ইয়াতে জোতাযোৰ বাহিৰত খুলি যাব লাগে ছানডে পিছে অফ থাকে দেই আপোনালোকে বাকী সকলোবাৰ যাব পাৰে আৰু ছানডে অফ থাকে আৰু ইয়াত মই সোমাই গৈছোঁ চ' এয়া হৈছে কাউণ্টাৰ আৰু ইয়াত কাউণ্টাৰতে অলপ চশমাযোৰৰ কথা ক'লোঁ আৰু অলপ দেৰি বহিব দিলে তো অলপ মই ভিডিঅ' কৰি ল'লোঁ ইয়াৰ ভিতৰৰ পাৰ্ট চোৱা ৰিচেপশ্যন আৰু অলপ টাইম লাগিব কাৰণে মই মাহীক বাহিৰত গৈ আহি মই ইয়াৰ ভিতৰত বহি আছোঁ আৰু এয়াই মোৰ নতুন লুকটো চশমাযোৰ পিন্ধি চাইছোঁ কেনেকুৱা লাগিছে টিকলিও লগতে ওলাই দিলে আৰু এয়া আমি এতিয়া তাৰ পৰা ওলাই বিশাললৈ যাব লৈছোঁ এয়া হৈছে ৰাধা কৃষ্ণ মন্দিৰ ষ্টেচন চাৰিআলি ছাইডে আছে ডিব্ৰুগড়লৈ যোৱা ৰাস্তাটোৰ ফালে তো ইয়াত সোমাই পোৱা নাই কেতিয়াবা যদি সোমাওঁ নিশ্চয় আপোনালোকক দেখাম আৰু এয়া আহি পালোহি বিশাল তাৰ পৰা অলপ আগতে আছে বিশাল বেছি একো নহয় জাষ্ট এনেই টিকলিৰ কাৰণে কিবা খেলা বস্তু লাগে বা কিবা কাপোৰ চাপোৰ এনেই অলপ সেইটো কাৰণে আহিলোঁ তো দেখাইছোঁ আপোনালোকক এয়া এইফালে আছে আপোনাৰ টয় ছেকশ্যন আৰু এইখিনিয়ে কিমান খেলা বস্তু ল'ৰা ছোৱালী ঘৰত থাকিলেও মানে খেলা বস্তু আকৌ নতুন দেখিলে আকৌ সিহঁতক লাগেই তাৰ আকৌ এইটো ডক্টৰ ছেটটো পচন্দ হৈছে তো এইটোৱে ল'লোঁ আৰু লাষ্টত তো এইটো ফাৰ্ষ্টে লোৱা নাছিলে পিছতহে আমি লৈ মেলি দিছোঁ ফাৰ্ষ্টে বেলেগ কিবাকিবি সৰু ছোৱালী যেতিয়া মানে খানা বনোৱা কিবাকিবি সেইবিলাকে ল'বলৈ মন আছিলে আৰু তো সেইখিনি তাৰ আছেই ঘৰত সেইখিনি লোৱা নহ'ল সেইখিনি লৈ নাই দিয়া তাৰপিছত আচলতে মোৰ ফাৰ্ষ্ট এইমটো আছিলে কি মই অলপ বুক চাম বুলি ভাবিছিলোঁ তাত ৰাইমছৰ এনেকুৱা বুক বা যিকোনো মানে কালাৰ বুক এইবিলাক তো সেইফালে যাম এতিয়া এইফালে আছে আৰু এইখিনি সেয়াই আৰু খেলা বস্তু কিবাকিবি টয় কিনিবলগীয়াকৈ ইমান ভাল তেনেকুৱা নাপালোঁ বাকীবোৰ তাৰ ওচৰত আছেই মানে ৰাইমছৰ হওক বা এনচাইক্লোপিডিয়া তেনেকুৱা এইবিলাক আছেই চ' এইখিনি থকাবোৰকেনো কি কিনিম সেইখিনি নিকিনিলোঁ মইহে মোৰ অলপ কিবাকিবি ষ্টেচনাৰী কিবাকিবি ল'ব আছিলে পেন আৰু এনেকুৱা হাইলাইটাৰ কিবাকিবি সেইখিনিহে মই ল'লোঁ তাইৰ কাৰণে তেনেকুৱা বুকছৰ ছেকশ্যনৰ পৰা একো লোৱা নহ'ল পিছে জাষ্ট অকল ভিডিঅ'টোহে কৰিলোঁ
এইফালে হৈছে শ্বু ছেকশ্যন কিডছৰ কাৰণে আছে, ইমান বেয়াও নহয়, ভালেই, বাট মই বিশালৰ বস্তুবোৰ ইমানো ভাল নাপাওঁ। আপোনালোকে বা কেনেকুৱা পায়? কিছুমান বস্তু ভাল থাকে, বাট কিছুমান ইমান লং লাষ্টিং নহয়, মানে বহুত থাকি থাকি মলবিলাকত তেনেকুৱা হয়, বহুত বস্তুবোৰ পুৰণা হৈ যায়, থাকি থাকি মানে বেয়া নিচিনা হৈ যায়। এইযোৰ কিন্তু হোৱাইট কালাৰ এই শ্বুযোৰ কিন্তু ভাল আছিলে। কিডছৰ লগতে এইপিনে ৱুমেনৰ লেডিজৰ কাৰণেও শ্বু কালেকশ্যনছখিনি আছে। ঠাণ্ডাৰ দিনৰ এইবিলাক আৰু মানে পাম শ্বু তেনেকুৱা টাইপৰ চেণ্ডেলো আছে। এইবিলাক তাই এইফালে আহি মেলি এযোৰ ট্ৰাইও কৰি চালে, মই গমেই পোৱা নাই, আহি মেলি এতিয়া দেখিছোঁহি। এইবিলাক চেণ্ডেল এইবিলাক আছে আৰু মই এইবিলাক কিনা নাই, জাষ্ট দেখাইছোঁ আৰু আপোনালোকক বিশালখন এনেই অলপ। তলত আহি মেলি এয়া বেগছৰ অলপ কালেকশ্যন চাইছোঁ, অলপ নিউ আহিছে, তো সেয়াই আপোনালোকক দেখাইছোঁ এইবিলাক। আৰু সেয়াই আৰু এইফালে অলপ ভিডিঅ'বিলাক কৰিছোঁ, আৰু বৰ বেছিকৈ একো কিনা নাই কাৰণে একো দেখুওৱা নাই আৰু আপোনালোকক। জাষ্ট মই অকল ষ্টেচনাৰী বস্তু কেইটামান লৈছোঁ, আৰু তাইৰ অলপ কিবাকিবি ল'লে টয় কিবাকিবি, সেয়াই। সিমানতে বিশালৰ পৰা গুচি আহিলোঁ আৰু সিমানেই আৰু। যেতিয়া মই ভিডিঅ' কৰোঁ মোৰ চাউণ্ডটো অলপ বাৰু আপোনালোকে কমটি পায় নেকি, এইটো ক'বচোন মোক কমেণ্টত। যদি কমটি পায় মই আৰু অলপ ডাঙৰকৈ চিঞৰিবলৈ ট্ৰাই কৰিম, কিন্তু কি হয় নাজানো, ভিডিঅ' কৰিলে মানে মোৰ চাউণ্ডটো কমি যায়, মোৰ ভইচটো কি হয় জানো কমি যায় নাজানো মানে। চ' ঘৰ আহি পালোহি, আৰু আপোনালোকক দেখাবলগীয়া বস্তুটো হৈছে এইটো, মোৰ গ্লাছযোৰ এইযোৰ এডজাষ্ট হ'বলৈ অলপমান টাইম